নিৰস নহয় মোৰ ৰসাল ছোৱালী। খন্তেকতে মানুহক হহুৱাবও পাৰোঁ। তথাপিও মই এই ব্যস্ত পৃথিৱীৰ মাজত বৰ অকলশৰীয়া। জীৱনৰ কঠিন সমস্যাৰ কবলত পৰি সুন্দৰ সপোন ভাগি হৃদয় ঠান-বান হোৱা ছোৱালী মই। কিন্তু মই মোৰ গতি স্তব্ধ কৰি তোলা নাই। আজি ফিৰফিৰীয়াকৈ অহা বতাহজাকৰ স্পৰ্শ মই বুজাব নোৱাৰা এক অজান কাৰণত অস্থিৰ। অদৃশ্য ভালপোৱাৰ ওচৰত নিজকে সমৰ্পণ কৰিব বিচাৰিছিলোঁ, কিন্তু এয়া সম্ভৱ নহল। আজি তোমাৰ ভালপোৱাৰ কবিতা লিখিবলৈ মোৰ সাহস নাই, আৰু জানানে, মোৰ ইচ্ছাও নাই। এদিন বুজিবা তুমি ভগ্ন হিয়াৰ যন্ত্ৰণা। এয়া মোৰ অভিশাপ নহয়, এয়া মোৰ ভালপোৱাৰ মূল্যও নহয়। এয়া কেৱল মোৰ ভগ্ন হিয়াৰ কান্দোন